আপোনালোকে কালী পূজা ভালদৰে আপোনালোকৰ নিমন্ত্ৰণ চলাই যায় আৰু মোৰ মৰমৰ ভাই ভণ্টিসকল, বন্ধু বান্ধৱীসকল আৰু মোৰ সন্মানীয় ব্যক্তিসকল, আপোনালোকক কওঁ যে এতিয়া জগতখন বেলেগ হৈ গৈছে। আমাৰ নিজৰ দেশৰ কাণৰে আমি ৰাজবংশীগিলা আমাৰ নিজৰ জাতিগত একতা হয়া এক বৃহৎ শক্তিশালী আন্দোলন গঢ়ি তুলিব লাগে আৰু আমাৰ জাতিগতাৰ এই যিটো পতন হৈছে সেই পতনৰ অহংকাৰ বা কিবা ভাৱ আছে সেইবিলাক চবে আগুৱাই ৰাজবংশী ভাই আমাৰ দাদী ঘৰৰ সন্মানীয় ব্যক্তি সকলে সবাই আপোনাৰ আগুৱাই আমার জাতিগতের একতা কাৰণে শক্তিশালী করবার জন্য বা দেশের জন্য আমার ক্ষমতাপুর দেশের জন্য আমরা গর্বিত। কেননা আমরা ক্ষমতাপুর পাই নাই, সেই ক্ষমতাপুরের জন্য এক বৃহৎ শক্তিশালী করুন যাতে আমি সবাই মিলি এক আন্দোলন গড়ি তুলব লাগে। এই আন্দোলন গড়ি তোলার জন্য একতা হওয়া লাগবো। একতা হইয়া সবাই জাতিগত উন্নতির পথে নিতে হবে, নিব লাগিব। এই ৰাজবংশী ভাষা নাহে ছাৰ, চৰি অসমীয়া কৈ দিছোঁ, মই ৰাজবংশী ভাল কৰিব পৰা নাই আছে মই কৰিছোঁ। সেইকাৰণে মানে ৰাজবংশী ভাষা কৈ নিজৰ ভাষা কথা নাজানো, এইটোৱে মোৰ দুঃখ যে ৰাজবংশী ভাষা কিয় যে নাজানো। বেলেগৰ ভাষাত আমি বেলেগৰ ভাষাত আছোঁ, বেলেগৰ উচিত তাকে এনেকৈ হাচোঁ। মই ক'ব যাওঁ এই আমাৰ ৰাজবংশী বুলি কয় OBC কিন্তু OBC সকলে যিহঁতে চাকৰি যে কম পায়, কিয় পঢ়া শুনা পঢ়িও বহুত পঢ়া শুনা কৰিও চাকৰি পায়। মই এটা উদাহৰণ দিছোঁ যে যদি এটা ৰাজবংশী ল'ৰাই 60% পাই পিনে চাকৰি নাপায় আৰু যদি ST বা SC ল'ৰাই 30% পাই পিনে এটা যদি চাকৰি পায়, তাত কোন চাকৰিটো ল'ৰাটো ভাল ডিউটি বা ভাল চিকিৎসা কৰিব আপোনালোকে ভাবি চাওক। যে এটা চিকিৎসক কেনেকৈ নাপাৰিব, ৰোগীজন কেনেকৈ মৰিব, এইটো ভাবক। যদি 30% বা STয়ে 30% পাই পেলাই যদি চাকৰি পায়, তেতিয়াহ'লে 60% পাই পেলাই যদি চাকৰি নাপায়, কোনটোৰ